জয় জয়তে এই ভিডিও বার্তা জৰিয়তে আমাৰ সমূহ কাৰ্বি আংলংবাসী ৰাইজলৈ মই নমস্কাৰ যাচিছো তথা কাৰ্দম যাচিছো। এই ভিডিও বাৰ্তা জৰিয়তে এই মুহূৰ্তত মই কিছু মোৰ তৰফৰ পৰা অনুৰোধ তথা আহ্বান জনাবৰ বাবে মই আপোনালোকৰ মাজলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছো। ইতিমধ্যে সকলোৱে আমি গম পাইছো যে যোৱা 15 ফেব্ৰুৱাৰী দিনাখন খেউনি চাৰিআলি ঠাইত পশ্চিম কাৰ্বি আংলং জিলাত এটি দুৰ্ভাগ্যপূৰ্ণ ঘটনা ঘটিত হৈছে আৰু এই দুৰ্ভাগ্যপূৰ্ণ ঘটনাক আমি যিমানে গৰিহণা দিওঁ এটো কম। আমি তেনেধৰণৰ কোনো ঘটনা আমাৰ সুস্থ সমাজে কেতিয়াও নিবিচাৰে আৰু কেতিয়াও গ্ৰহণ নকৰে। গতিকে মই উক্ত ঘটনাৰ লগত জড়িত থকা যিসকল দুষ্কৃতিকাৰী তেওঁলোকক মই গৰিহণা দিছো আৰু এই মুহূৰ্তত এগৰাকী জনপ্ৰতিনিধি হিচাপে আমাৰ তৰফৰ পৰা জৰুৰী যিখিনি পদক্ষেপ আছে সেইখিনি আমি গ্ৰহণ কৰিছো। আমি সকলোৰ লগত আমাৰ সম্পৰ্ক ৰক্ষা কৰিছো, আমি যোগাযোগত আছো। আমি জনপ্ৰতিনিধি হিচাপে কিছু দায়িত্ব বোধ কৰো। গতিকে এই এটা দুৰ্ভাগ্যপূৰ্ণ ঘটনাটোক আমি কেনেধৰণে নিয়ন্ত্ৰণলৈ আনিব লাগে, এই ঘটনা হোৱাৰ পিছত যেটো পৰিবেশ নিৰ্মাণ হৈছে তাক নিয়ন্ত্ৰণ কৰি নৰ্মাল কৰি প্ৰথমতে আমাৰ সমাজ ব্যৱস্থাত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ প্ৰক্ৰিয়াত আমি লাগি আছো। আমি সকলোৱে সুস্থ এটা সমাজত কোনো কাৰণতে হাই কাৰ্যা নিবিচাৰো আৰু এনেধৰণৰ ঘটনা নিশ্চিতভাৱে সকলোৱে গৰিহণা দিছে আৰু গৰিহণা যোগ্য। মই যিসকল ভাই বন্ধুৱে বিশেষকৈ আমাৰ SDC ইউথ ফ্ৰণ্ট তথা কাৰ্বি ছাত্ৰ সন্থাৰ এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকলৈ মই সমবেদনা প্ৰকাশ কৰিছো। আমি এনেকুৱা এটা কঠিন পৰিস্থিতিত আন এজনক আমি আস্থা বিশ্বাস ভৰসাত লৈ আমি আগবাঢ়িব লাগিব। আমি অনুভৱ কৰো যে এনেকুৱা যিকোনো ঘটনা যেতিয়া আমাৰ সমাজত ঘটে তাত সুবিধা আৰু সুযোগ লোৱা পক্ষ ওলাই পৰে। মই কোনো ধৰণৰ ঋণাত্মক কথা লৈ এই ভিডিঅ' বাৰ্তা লৈ আগবাঢ়ি অহা নাই। মই ইয়াত যিটো ঠাইত ঘটনাটো হৈছে সেই ঠাইৰ এগৰাকী স্থানীয় নাগৰিক আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত 7 নং কপলি পৰিষদীয় সমষ্টিক যিহেতু মই একেৰাহে দুইবাৰকৈ প্ৰতিনিধিত্ব কৰাৰ দায়িত্বত আছো। সেই খেউনি চাৰিআলি ঠাইটো তাৰে অংশ হিচাপে এটা
আছে আৰু নিশ্চিতভাৱে সকলোৱে বিচাৰিছে মই এই ঘটনা হোৱাৰ সময়ত মই তাত নাই মই সমষ্টিত নাই আউট অফ ষ্টেচন আছিলো মই ঘটনা গম পোৱাৰ লগে লগে মই প্ৰশাসনক যোগাযোগ কৰিছো প্ৰশাসন তাত উপস্থিত হৈছে সময়মতে যিসকল আঘাতপ্ৰাপ্ত আছে তেওঁলোকৰ চিকিৎসা খেৰণী মডেল হস্পিটেলৰ আৰম্ভ হৈছে তাৰ পিছত পৰৱৰ্তী সময়ত বিভিন্ন স্থানীয় লোক সেই ঠাইখিনিত সমাবেত হৈছে তেওঁলোকে দুখ পাইছে আৰু তাত সমাবেত হৈ এই দুখ পোৱা বহি প্ৰকাশ ঘটাইছে মই এগৰাকী স্থানীয় এমএসি হিচাপে এনেধৰণৰ কোনো কাৰ্যক কেতিয়াও সমৰ্থন নকৰো আৰু মই স্পষ্ট কৰিব খুজিছো যে আমাৰ কাৰ্বি আংলঙত পূব কাৰ্বি আংলঙে হয় পশ্চিম কাৰ্বি আংলঙে হওক যুগ যুগ ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বিভিন্ন ভাষা ভাষীৰ লোক কাৰ্বি সমাজৰ নেতৃত্বত কাৰ্বি সমাজ কাৰ্বি আংলঙৰ এটা জ্যেষ্ঠ সমাজ আৰু কাৰ্বি সমাজৰ নেতৃত্বতে এই গোটেই সামাজিক ৰাজনৈতিক সমসাময়িক বিভিন্ন ধৰণৰ কাৰ্যকলাপ আমি সকলোৱে আন এজনৰ সহায় সহযোগিতাত আগবাঢ়িছো আৰু আগবঢ়াৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছো আজিৰ সময়ছোৱাত আমাৰ আদৰৰ শ্ৰদ্ধাৰ সন্মানীয় CEM ডক্টৰ তুলিৰাম ৰংহাংদেৱ তেখেত আমাৰ গাৰ্জিয়ান স্বৰূপ আৰু তেখেতৰ লিডাৰশ্বিপত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এই বৃহৎ এলেকা খুব ধুনীয়াকৈ আগবাঢ়ি যোৱাৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে শান্তি বিৰাজ কৰিছে আৰু প্ৰগতিৰ